9টা বাজিলে ইমান টাইম কি কৰি আছে দেৰি হ'ল জানানে অলপ দেৰি হ'ব আৰু উঠা কথা ক'বলৈ আহিছা হেৰা উঠা আৰু 9টা বাজিলে উঠিম ৰবাচোন উঠিম কওঁতেনে 11টা বাজিবগৈ ৰাণীয়ে ফোন কৰিছিল নেকি কৰিছিলে তাই আহিব বোলে আজি মোকো কৈছিলে বাৰু কালি তাই উঠা এতিয়া মই চাহকণ বনাই আনোগৈ এই জেগাডোখৰলৈ বহুত দিনৰ মূৰত আহিছোঁ জানানে ঐ মই কিবা এটা কৈ আছোঁ তুমি শুনিছানে ঐ ৰচোন শুনচোন প্ৰিয়ংকা কোৱা জানো পাই ফোন কৰা নাই নহয় অংকুৰে বাৰু হ'ব দিয়া মই ফোন এটা কৰিম মই এতিয়া হ'ব দিয়া কি যে হ'ব মোৰ জীৱনটো লোকৰ সংসাৰ যোৱাৰ লগতে যাব দাদা ৰাণীয়ে ফোন কৰিছিলে নেকি নাই কৰা এই প্ৰিয়ংকাই কৈছিলে সেইজনী যে একেবাৰে ওপৰতে তোৰ আকৌ কি মনে মনে থাক তই নিজেইতো আজিলৈকে ছোৱালীজনী চাবই নোৱাৰিলি ৰাতিপুৱাৰ পৰা গধূলালৈকে অকল লোকৰ সংসাৰত কাজিয়াকে ভাঙি থাকিবি কাম নাইকিয়াটো হে হৰি মোকো কোনোবা এজনী চাই দিবি আৰু নহ'লে বলা হৈ থাকিব লাগিব বৌ হাৰিছা ৰাণী আহিলা আহা ভিতৰলৈকে ব'লা ঠিক আছে নবৌ আপুনি হাৰি লওক হাৰি গলো কিহত হাৰি গলানো আমাৰ বাইদেউ দেখোন আহা ককাইদেউ দেখোন আজি মোক বৰ সন্মান কৰিছে ককাইৰে আজিকালি বহুত কাম কৰে নহয় গম পোৱা নাই নেকি তুমি এইখাকো কি কথা ক'লে সঁচাকে কৈছো তোমাক কোনে থলেহি অংকুৰে থলেহি অংকুৰদাই থলেহি ৰাণী মই তোমাক কথা এটা কওঁ তোমাৰ লগত চিনাকি হোৱা বেছি দিন হোৱা নাই কিন্তু অংকুৰদাক আগৰ পৰাই চিনি পাওঁ মই জনামতে তুমি অংকুৰদাক ভাল পোৱা কিন্তু কি নব তোমাক ভণ্টি বুলি কৈছো অংকুৰদাইতো প্ৰিয়ংকা বুলি ছোৱালীজনীক আগৰ পৰাই ভাল পায় কিটো কৈছিল এতিয়া তাইৰ লগত একো সম্পৰ্কই নাই নাজানো আৰু পাই কিন্তু দাদা আৰু মোৰ চিনাকি হোৱাৰ আগৰ পৰাই প্ৰিয়ংকাক ভাল পায় সেইটো কথা কৈ মোৰ 4 বাৰ শপত খাইছে তোমাৰ মোৰে বিয়া হোৱাটো 1.5 বছৰ হ'ল জানো পাই সিহঁতৰ মাজত এতিয়া একো নাই বুলিয়ে কৈছিল ছোৱালী তোক মই নিজৰ ভণ্টি বুলি কৈছো অংকুৰৰ পৰা অলপ সাৱধান হৈ থাকিবি বাদ দে এইবোৰ কথা তুমি বহা মই চাহকণ বনাই আনোগৈ পাছত তোমাক দাদাই থৈ আহিবগৈ হ'ব নব
গৰুটো সময়ৰ মূল্যই বুজি নাপায়। ঐ কি হ'ল তই মুখখন এপাচি কৰি আছ যে? অথনিৰ পৰা যে ইমান কল কৰি আছো, কাৰ লগত বিজি আছিলি? নাই মই জাষ্ট গাটো ধুই ওলাই আহিছোঁ। এতিয়া কেইটা বাজিলে হিচাপ আছেনে? আচ্ছা 12টা বাজিল চাগে। ইমান সুৰ লগাই কথা ক'ব নালাগে, ব'লা ভিতৰলৈ যাওঁ। ৰাণী সোনকালে আহা, দেৰি হৈছে নহয়। কি হ'ল ইমান চিন্তা কৰি আছা যে? নহয় অ' ৰাণীৰ কথাকে ভাবি আছোঁ। অংকুৰ দাই বাৰু ৰাণীক কিয় ভাল পোৱাৰ কথা ক'ব লাগিছিল? বেচেৰীয়ে তাক সঁচাকৈ ভাল পায় জানানে? কিন্তু অংকুৰ দাই বাৰু এবাৰো নাভাবিলেনে তাইৰ কথা? হয় দিয়া, তাই মোৰ নিজৰ ভণ্টি হোৱা হ'লে। এতিয়া কি তোমাৰ বা নেকি তাই? সঁচাকৈ তাইক লগ পোৱা বেছি দিন হোৱা নাই, কিন্তু তাই ইমান আপোন হৈ পৰিল নে? ছোৱালীজনী বৰ খৰুচা মনৰ, ইমান পটককৈ তাই আপোন হৈ পৰিল। অকণমান সময় থকাৰ পিছত তাই গুচি গ'লে ঘৰখন কিবা খালী খালী লাগি যায়। তাকেহে এই অংকুৰটো আকৌ আগতে তেনেকুৱা নাছিলে নহয়। বাদ দিয়া এতিয়া এইবোৰ, শুই থাকা এতিয়া। সেই এইজনী কি বান্দৰৰ নিচিনাকৈ জঁপিয়াই থাকে দেখি। তোক কথা এটা ক'বলৈহে আহিছোঁ কিবা। 11টা বাজিব হ'ল, এতিয়ালৈকে ভাত দিয়া নাই, তাই কথা সুধিবলৈ আহিছে। 11টা বাজিবই হ'ল বাৰু। দাদা তই মোক কথা এটা কচোন, অংকুৰ দাদাইচোন প্ৰিয়ংকাক ভালেই পায়, আকৌনো ৰাণীক কিয় ক'ব লাগে? আৰু এটা কথা, অংকুৰ দাদাইতো বেলেগৰ লগতহে কথা পাতে, তই আকৌ তোৰ লগত পাতে বুলি কিয় ক? এইজনী বৰ কথা, লোকৰ কথা সুধিবলৈ আহিছ। যা 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 যা, তই যা ইয়াৰ পৰা যা। একো ক'বই নোৱাৰি। ঐ তই যাবিনে ইয়াৰ পৰা? যা পটাপট যা। someone else. You can. The person you have called is speaking to someone else. You can. 11টা বাজিলে এতিয়ালৈকে কাৰ লগত বিজি আছে হে? কৈ যা। এতিয়া 11টা বাজি গ'ল, কাৰ লগতনো তুমি ইমান বিজি হৈছিলা? পাৰ্থলৰ কথা পাতি আছিলো। এবাৰ ৰাতিখন তোমাৰ পাৰ্থহে ফোন কৰি থাকিব নেকি? সুধিবি আকৌ তাক। কাম নাই আৰু মোৰ। ঐ শুনচোন, অলপ পাছত কৰি আছো তোক ৰ। হ'ব তেতিয়া। হ'ব দে।
পাৰ্থলৈকে ফোন এটা কৰি চাওঁ ইমান টাইমনো কি কথা পাতি আছে হেল্ল' বাইদেউ কোৱা আকৌ বোলে তুমি অংকুৰৰ লগত কথা পাতি আছা মই কথা পাতি আছো ফাঁকি কথা নকবা তুমি ক'ত অংকুৰৰ লগত কথা পাতি আছা মোৰ জিঅ' ফোনটোৰ পৰা কথা পাতি আছো সেইটো নাম্বাৰ তোমাৰ ওচৰত নাই হ'ব দিয়া হ'ব দিয়া নব কাম এটা কৰি দিবা নেকি কি কাম কোৱাচোন ভিতৰলৈকে ব'লা ভিতৰতে কৰি আছো বোলা ভিতৰতে কৰি আছো হেল্ল' ঐ উঠিলানে নাই শুই আছোঁ 9টা বাজি গ'ল বাৰু ৰ'বা মই উঠি পেলাই কল কৰি আছোঁ সোনকালে উঠিবা নব ৰাণী মই আকৌ ভাবিছিলোহে তোমাক আনিবলৈ দাদাক পঠিয়াম বুলি বা তোমাৰ মোৰ মনৰ বেলেগ কানেকশ্যন পিছে দাদা ক'ত গ'ল দোকানলৈ গৈছে আহিব এতিয়া ব'লা তুমি ভিতৰলৈ ৰাণী তই আই আজি মোৰে ভাগ্য ভাল নেকি তোকো লগ পালো ৰাণী তোক লগ পালো ভালেই হ'ল তোৰ লগত মোৰ কথা এটা আছিল তেনেকে ক'লে ভয় লাগে কচোন কি কথা যে দাদালৈ ৰাতি ফোন কৰি দাদাৰ লগত অংকুৰে কথা পাতি আছে নেকি সি কিন্তু দাদাৰ লগত কথা পাতি নাথাকে নেকি বেলেগৰ লগতহে কথা পাতি থাকে পাৰ্থৱে মোক মিছাকৈ কৈছাগৈ চাহ অংকুৰ দা আৰু আমাৰ দাদা একেলগতে থাকে অংকুৰ দাই যিটোকে ক'বলৈ কয় আমাৰ দাদাই সেইটোৱেই কয় এই বাদ দে অংকুৰে জানো মোৰ লগত এনেকুৱা কৰিব তই মানে মানুহবিলাকক পটককৈ বিশ্বাস কৰি ল চা পাৰ্থনা তইতো এইবিলাক কথা সকলো জানই এইটো কথা জানমণি নব আৰু সমীৰণ দাও কৈছে কথাবোৰ ক'বলৈ সহজ কিন্তু মই বুজি পাইছোঁ সঁচা কথাবোৰ জানি বুজি তোৰ পৰা কেনেকৈ লুকুৱাই থওঁ তয়ে ক বাইদেউ আপুনি আহিলে মানে হয় ছাৰ আহিলোঁ সমীৰণ দা ফোনটো দিয়াচোন অংকুৰে দেখোন ইনষ্টাত প্ৰিয়ংকা ষ্টৰি লগাই থৈছে নিজেই দেখিছ তথাপি আমাৰ কথা বিশ্বাস নকৰ কি হ'ল ছাৰ ৰাণী তোক কি প্ৰমাণ দিলে তই বিশ্বাস কৰিবি অংকুৰে যে এতিয়াও প্ৰিয়ংকাক ভাল পায় তুমি এটা কাম কৰা কালি দিয়া ফটো আৰু ভিডিঅ'বোৰ ৰাণীক দেখুৱাই দিয়া ৰাণী অহাৰ আগত ডিলিট কৰিবলৈ কৈছিলে মোক সেইবাবে মই তইও এনেকুৱা কৰিলি ন মোক অংকুৰে ফোন কৰিছে মোক মই এটা চুপ বুলি নকবি আকৌ তই হেল্ল' ঐ ৰাণী আহিলেনে নাই অহা ক প্ৰিয়ংকাই কিবা দিছিলে নেকি ইনষ্টাত যে তই ষ্টৰি লগাই থৈছিলি তাই লগাই থৈছে মই পোৱা নাই যে কিবা হৈ আছে চাগে ফোনটো ঐ ৰ মই চাই লওঁ সেয়া নিজে শুনিলা নহয় এতিয়া সমীৰণ দা তইও মোৰ লগত এনেকুৱা কৰিলি ন তই যদি মোক নিজৰ ভণ্টি বুলি ভাবিলি হয় তই এনেকুৱা নকৰিলিহেঁতেন মোৰ লগত পিছে সি ক'লে বুলি তই ফটোবোৰ ডিলিট কৰি পেলাব লাগেনে ৰাণী কিয় এনেকৈ কৈছা জীৱনত এটা বৰ ডাঙৰ ভুল কাম কৰিলো সকলো মানুহকে মই অলপতে বিশ্বাস কৰি ল'লোঁ সেই বিশ্বাসৰ প্ৰতিদান হাতে হাতে পালোঁ ৰাণী ধেত তেৰি
অমিয়ন্দা তই আৰু আমাৰ দাদাই ৰাণীক সঁচা কথাবোৰ কিয় কৈ নিদিলি সঁচাকৈ বেচেৰীজনীয়ে বৰ কষ্ট পাইছে জানমণি তুমি ৰাণীৰ ওচৰলৈ যোৱাচোন গৈছোঁ ৰ'বা পাহৰিম বুলি ভাবিও তোক পাহৰিব পৰা নাই বাৰে বাৰে চেষ্টা কৰিলোঁ অকল তোলেই মনত পৰে তই যে মোৰ লগত এনেকুৱা কৰিবি জীৱনতো ভবা নাছিলোঁ জীৱনৰ প্ৰত্যেকটো সপোন তোক লৈ দেখিছিলোঁ কিন্তু মোৰ জীৱনটো আধাতে ৰৈ গ'ল ৰাণী নাকান্দিবাচোন মই দেখোন তোমাক তেতিয়াই কৈছিলোঁৱেই কৈছা কিন্তু তুমি কোৱাৰ পিছতো বাৰে বাৰে চেষ্টা কৰিছোঁ মই পৰা নাই কি কৰিম তুমি কোৱাচোন চোৱা ৰাণী বাদ দিয়া সেইবোৰ তাতকৈ আৰু বহুত ভাল ল'ৰা পাবা নালাগে দিয়া মইনো থাকি এতিয়া কি কৰিম তুমি কোৱা তুমিনো এইবোৰ কি কৈ আছা বাৰু অ নব কাৰোবাৰ চব মূল্যহীন হৈ থকাতকৈ তাৰ পৰা আঁতৰি থকাই শান্তি জীৱনত তাক লৈ বহুত সপোন আছিল কিন্তু সপোন কলিতে মৰহি থাকিলে ৰাণী নব তুমি যোৱাচোন মোক অকণমান অকলে শান্তিত থাকিব দিয়া মইতো পাহৰিব নোৱাৰো মইতো কেতিয়াও পাহৰিব নোৱাৰো তোৰ বাহিৰে মই কেনেকৈ জীয়াই থাকিম তাতকৈ মই জানমণি ভিতৰত কি কৰিলি যোৱাচোন চাই আহা। ৰাণী 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 দৰ্জাখন খোলাচোন সমীৰণ এইফালে আহোঁচোন ৰাণী দৰ্জাখন খোলা নাই ৰাণী 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 তই এইবোৰ কি কৰিলি কি চা অংকুৰ তই এইবিলাক কথা ভাবি লাভ নাই বুজিছ সঁচা তোমাৰ গাত বহুত ভুল আছে এজনী ছোৱালীৰ লগত তুমি আৰু কি কৰিলা আৰে মই ভবা নাছিলোঁ তাই যে এনেকুৱা কৰিব তোমাৰ ভণ্টিৰ লগতো যদি বেলেগে এনেকুৱা কৰিলেহেঁতেন তেতিয়া তুমি কি কৰিলা হয় জানো মোৰ গাত বহুত ভুল আছে বাৰু বাদ দে সেইবোৰ ভাবি থাকি লাভ নাই আৰু বল 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 যাওঁ এতিয়া বল নব এতিয়া আৰু এইবোৰ কথা ভাবি লাভ নাই
সেইবাবে প্ৰাৰ্থনা তোমাকো কওঁ, ল'ৰা ভাল পালে সদায় চাই ল'বা সি সঁচাকৈ মানুহ হয়নে নহয়। ৰাণীৰ দৰে সহজ সৰল হৈ দেখুৱালে গোটেই জীৱনটো তোমাৰ আধৰুৱা হৈ ৰ'ব। তাই ধৈৰ্য ধৰিব নোৱাৰিলেনে? আৰু তাক পাহৰিবলৈ পাহৰিব নোৱাৰিলে। অংকুৰৰ বাবে তাই জীৱনটো আধৰুৱা হৈ ৰ'ল। ভাবি চোৱাচোন, কেনেকৈ এটা জীৱন পলকতে শেষ হৈ যায়। ৰাণী সঁচাকৈয়ে বৰ সহজ সৰল ছোৱালী আছিল অ'। কিয়নো চিনাকি হৈছিলোঁ তাইৰ লগত। অংকুৰে বহুত অন্যায় কৰিছে তাইৰ লগত। তাক লৈ কিমান সপোন দেখিছিল তাই, সকলো সপোন আধৰুৱা হৈ ৰ'ল। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, ৰাণীৰ নিচিনা যাতে আৰু কাৰো লগত নহওক।